আজি আমি বহুত বছৰ ধৰি আমাৰ OBC চেলৰ পৰা একো জানা নাছিলো, পোৱা নাছিলো। আজি আমি চেল্ফ হেল্প গ্ৰুপ হৈ পাইছো। আমাৰ এই ছাৰ আহিছে আৰু আমাক জাগৃত কৰাইছে, আমাক মিটিং পাতিছে, আমাক কথাবিলাক কৈছে, সেইকাৰণে আমি ভাল পাইছো। আৰু আমাৰ UPPL চৰকাৰৰ পৰাও আমি পাইছো, ভাল পাইছো। তেওঁ আমাক দিছে, নেদেৱা নহয়। আৰু কেতিয়াবা কেইবাটামান আছে নপোৱাবিলাক, আমাৰ কেইবাটাৰ নাই, বস্তুগিলান পোৱা নাই। কি কাৰণে হোৱা নাই আমাৰ এইবিলাকো লাহে লাহে কৈ দিব। আমি অলপ খুচি আছো এতিয়া। এইখিনি কৈ মোৰ বাস্তৱতে এতিয়া সামৰিছো। আগত যিটো OBC চেল আছিল তাৰ পৰা আপোনালোকে কিবা সুবিধা পাইছিল নে? সুবিধা আমি একো পোৱা নাই, আমি জানা নাছিলো। খালি আমাৰ OBC মানে এটা ডকুমেন্টস হিচাপে আমাৰ ল'ৰা ছোৱালী পাইছিল। আমিতো আমাৰতো নাই এতিয়ালৈকে, আমাৰ ল'ৰা ছোৱালীৰ আছে, বনাই দিছো মই। আমাৰ আৰু নাই না, আমাৰ বয়স নাই, সময় নাই। এতিয়া আমি OBC লৈ কি কৰিম এনেকা লাগে আমাক। এইকাৰণে আমি লোৱা নাই। আমাৰ ল'ৰা ছোৱালী বিলাকৰ আছে। যেনিবা আজি আমি বুজিব পাৰিছো, আমি OBC হয় বুলি জানিছো। OBC হয় বুলি আমাৰ প্ৰমোদ বড়ো চৰকাৰে আমাক জনাই দিছে, জানিব পাইছো। এতিয়া আমি ভাল পাইছো, বহুত সুখী হৈছো। আমি আৰু অহাৰ সময়ত আমি তেওঁলোকক ভালকৈ আমি ভোট দিম। কি কৰিব লাগে আমাক যদি মাতে তেনেহলে আমিও সাপোর্ট করিম। কি ধন্যবাদ দিম এতিয়া? আমি তো আমাক সুখী বানাইছে। আমি চৰকাৰক ভোট দিলে তেওঁ অলপ আগত উৎসাহ হৈ যাব। আমাৰ ভালকৈ আমাৰ চৰকাৰ আহিব। চৰকাৰ আহিলে আমাৰ সকলো সুবিধা আমি পাম। আমাৰ ল'ৰা ছোৱালীৰ কাৰণে, আমি গৰীব দুখীৰ কাৰণে, আৰু আমাৰ বৃদ্ধসকলৰ কাৰণে, ৰেচন কাৰ্ড নোহোৱাবিলাকৰ এইবিলাকো এইবাৰ বহুত পাইছে। কেইবাটামান পোৱা নাই। নোপোৱা সকলে দিম বুলি ছাৰে আমাক জনাই দিছে, পাব বুলি কৈছে। আমি ইয়াতে সুখী হৈছো। আচ্ছা, আজি 15 তাৰিখ আৰু এই 15 তাৰিখ 15 মাৰ্চ আৰু আজি আমি চিৰাং ডিষ্ট্ৰিক্ট OBC চেল হৈ আৰু কেন্দ্ৰীয় OBC চেলৰ লগত একলগ হৈ আমি আজি মাইনাও চৰাং যিবিলাক চেক চেল্ফ হেল্প গ্ৰুপৰ চেক আজি আমি শান্তিপুৰ VCDCত আহি আমি দেওশ্ৰী VCDCত আহি আমি শান্তিপুৰ ব্লক প্ৰেচিডেণ্টৰ সহযোগত আৰু প্ৰাইমাৰীৰ সকলো নেতৃত্বৰ লগত বা VCDC চেয়াৰমেন সকলোৱে মিলি আমি যিবিলাক আগতে আমি কথা দিছিলোঁ বা প্ৰমোদ বড়ো চৰকাৰে যিবিলাক কথা দিছিল যে প্ৰতিটো চেল্ফ হেল্প গ্ৰুপক ৭৫,০০০ টকাকৈ মানে এককালীন সাহায্য দিব, সেইমতে আজি দ্বিতীয় পৰ্যায়ৰ যি মানে চেক বিতৰণ কাৰ্যসূচী আমি তেখেতসকলৰ পৰা লৈ আহি, আমি কেন্দ্ৰীয় কমিটিৰ পৰা বা কোকৰাঝাৰৰ পৰা লৈ আহি আমি আজি VCDC ৱাইজত আমি OBC চেল হৈ আমি মানে প্ৰতিটো চেল্ফ হেল্প গ্ৰুপক আমি বিতৰণ কৰি আছোঁ। আৰু এইটো ভাল লাগিছে। সকলোৱে মানে আমাক সহযোগিতা দিছে, ছাপোৰ্ট দিছে। আৰু ৰাইজৰো মানে একমত যে সকলোৱে মানে প্ৰমোদ বড়ো চৰকাৰৰ যি নীতি আৰু শান্তি মানে যি পৰিৱেশ সৃষ্টি কৰিছে তাৰ লগত সমূহ ৰাইজ আমাৰ লগত আছে আৰু থাকিব। আৰু সেই সুযোগতে আমি তেখেতসকলক এই চেকবোৰ বিলাই দি তেখেতসকলৰ মনৰ যি আশা সেইবোৰ আমি পূৰণ কৰিব পাৰি আমি OBC চেল হৈ আমি শান্তি পাইছোঁ। আৰু প্ৰমোদ বড়ো চৰকাৰক আমি OBC চেল চিৰাং ডিষ্ট্ৰিক্ট হৈ অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আজি 14টা চেক দিয়া হ'ল, 15টা আছিল। এটা চেক আমাৰ এই কিবা কাৰণত মানে মিষ্টেক হৈ অহা নাই। বাকী 14টা চেক আমি লৈ আহিছোঁ আৰু আজি বিলোৱা হ'ল।